নমস্কাৰ চিত্ৰাছ ট্ৰেডিশ্যনেল কালেকশ্যনৰ আজিৰ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ মই আপোনালোকলৈ খুবেই ধুনীয়া আৰু ইউনিক কিছুমান কালেকশ্যন লৈ আহিছোঁ। আৰু আপোনালোকে জানেই আমাৰ কালেকশ্যনসমূহ খুবেই ইউনিক হয় আৰু লগতে ইয়াৰ প্ৰাইচসমূহ একেবাৰে ৰিজনেবল হয়। আৰু আমি ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক সকলোবিলাক প্ৰাইচ একেবাৰে অপেনলি আমি জনাই থাকোঁ। গতিকে আপোনালোকৰ যদি পচন্দ হয় কাপোৰযোৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাক যোগাযোগ কৰিব। আজি প্ৰথমৰ কাপোৰযোৰ দেখুৱাবলৈ লৈছোঁ। এযোৰ হৈছে এযোৰ পিংক কালাৰ স্লেব কটন হয়। এইখন চাদৰখন হয়। এইখন চাদৰখন হয়। এয়া চাদৰখন হয়। এয়া চাদৰৰ আচল ভাগ হয় এইটো। আৰু এনেকৈ গাত বুটা থাকিব সৰু সৰু। এইখন দেখুৱাই দিছোঁ। এয়া চাদৰখনৰ আচল হয়। আৰু এয়া গাত এনেকৈ বুটা থাকিব। এইযোৰ এনেকৈ মাজত সৰু সৰু বগা সূতাৰ বুটা থাকিব। এয়া খুব ধুনীয়া, খুব মৰম লগা এযোৰ কাপোৰ হয়। ইয়াত আপোনাৰ ব্লাউজ পিচটো আছে। এইটো ব্লাউজ পিচ হ'ব। এইটো আপোনাৰ ব্লাউজ পিচ হয়। ব্লাউজ পিচটো তেনেকৈ মাজত বুটা আছে সৰু সৰুকৈ। এইটো ব্লাউজ পিচ হয়। এইটো পাৰি এটা আছে ব্লাউজ পিচটোত। এইটো বহুত মৰম লগা এযোৰ কাপোৰ হয়। বহুত ধুনীয়া হয় কাপোৰযোৰ। ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ। এইখন হ'ব মেখেলা। এইখন মেখেলাখন। এইখন মেখেলা। ইয়াৰ তললৈ এনেকৈ থাকিব আৰু ওপৰলৈ বুটা থাকিব। এইটো ওপৰলৈ এনেকৈ বুটা থাকিব। বুটা আৰু ছাইড পাৰিকেইটা দেখুৱাই দিছোঁ। চাদৰৰ ছাইড পাৰিকেইটা ইয়াত আছে। এইকেইটা হ'ব চাদৰৰ ছাইড পাৰি। এইকেইটা চাদৰৰ ছাইড পাৰি। 6টা চাদৰৰ ছাইড পাৰি আহিব। এয়া এইযোৰ প্ৰথমৰ কাপোৰযোৰ আছিল। বহুত মৰম লাগিছে কাপোৰযোৰ। আৰু একেবাৰে ইয়াৰ কোৱালিটিটো মানে বহুত ছফ্ট হয়, একেবাৰে কোমল হয় কাপোৰযোৰ। পিন্ধি খুব আৰাম পাব আপোনালোকে। ব্যৱহাৰ এনেও স্লেব কটনৰ কাপোৰ আপোনালোকে যেনেদৰে ভাঁজটো দিয়ে তেনেকৈ ভাঁজ পৰি থাকিব আৰু পিন্ধিবলৈ বহুত আৰামদায়ক হয় কাপোৰবিলাক। ইয়াৰ প্ৰাইচ হ'ব 750। এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 750। আৰু ইয়াৰ চেম ডিজাইন আৰু এটা আছে। এইটো লাইট পাৰ্পল কালাৰ। এইটো লেভেণ্ডাৰ কালাৰ হয়। এইখন চাদৰখন একেই হয়, চেম হয় পিংক কালাৰযোৰৰ দৰে। অলপ দেখুৱাই দিছোঁ সেইকাৰণে। মাত্ৰ কালাৰটো এইটো লেভেণ্ডাৰ হয়, এইটো পিংক কালাৰ আছিলে। এইটো আৰু এইখন ইয়াৰ মেখেলাখন। এইখন মেখেলা। দেখুৱাই দিছোঁ অলপ মেলি। এয়া এইখন মেখেলাখন। এতিয়া লৈ আহিছোঁ কেইটামান গাড়ী দিয়া উকা যোৰা। ৰাফ ইউজ কৰিব পৰাকৈ। ৰাফ ইউজৰ কাপোৰ বিচাৰি আছিল বহুতে। এইটো উকা যোৰা হয়। একেবাৰে লাইট ৱেইটৰ হয় কাপোৰযোৰ। আপোনালোকে পিন্ধি খুব ভাল পাব কাৰণ একেবাৰে লাইট ৱেইটৰ হয় আৰু উকা যোৰা হয়। এইটো এনেকৈ চাদৰৰ ছাইডটো এনেকৈ থাকিব, ছাইড পাৰিটো এইটো। আৰু এয়া আচল ভাগত এনেকৈ থাকিব। এয়া আচল ভাগ এনেকৈ। বহুত ভাল
ভাল লাগিছে কাপোৰযোৰ একেবাৰে লাইট ৱেইট এইযোৰ ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকে ব্যৱহাৰ কৰি খুব ভাল পাব ৰাফ ইউজৰ কাপোৰ হিচাপে বহুত ধুনীয়া কাপোৰ হয় এইযোৰ আৰু পিন্ধি খুব ভাল পাব আপোনালোকে আৰু এই কাপোৰযোৰ প্ৰাইচ হ'ব 300 এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব কাপোৰযোৰ যদি পছন্দ হৈছে স্ক্ৰীনশ্বট এটা মাৰি আমালৈ যোগাযোগ কৰিব ইয়াৰ আৰু এটা কালাৰ আছে সেইটো আছে ব্লু কালাৰৰ এইটো দেখুৱাই দিছোঁ এইটো সেম হয় কালাৰটো এইটো ব্লু কালাৰত আহিব ইয়াৰ আচলটো এনেকৈ থাকিব ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ এইখন ইয়াৰ মেখেলা এইখন হ'ব মেখেলাখন ইয়াৰ তললৈ এইটো থাকিব এনেকৈ তললৈ থাকিব এইটো আপোনালোকে ব্যৱহাৰ কৰি খুব ভাল পাব এই কাপোৰযোৰ ইয়াৰ প্ৰাইচ 300 এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব আপোনালোকক স্লেবখনৰ আৰু এটা যোৰা দেখুৱাওঁ এইটো আছে গ্ৰে কালাৰৰ বহুত ধুনীয়া হয় কাপোৰযোৰ এইটো এখন চাদৰখন হয় চাদৰৰ আচল ভাগত এনেকৈ আছে চাদৰৰ আচল ভাগটো এনেকৈ থাকিব এইটো এনেকৈ চাদৰৰ আচল ভাগটো হয় আৰু গাত এনেকৈ বুটাবিলাক থাকিব গোটেই গাত এনেকৈ সৰু সৰু বুটা আছে গ্ৰে কালাৰটো এতিয়া ট্ৰেণ্ডত চলি থকা কালাৰ হয় মানুহে খুব বিচাৰি আছে গ্ৰে কালাৰটো এয়া চাদৰৰ আচল ভাগ হয় এইখন এই তলত এইকেইটা চাদৰৰ সাইড পাৰি হয় এইকেইটা হ'ব চাদৰৰ সাইড পাৰি আহিব এইকেইটা সাইড পাৰি ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ এইখন ইয়াৰ মেখেলা এইটো মেখেলাৰ তল ভাগত এনেকৈ থাকিব চাদৰত থকাৰ দৰে আৰু ওপৰলৈ তিনিটা লাইন এনেকৈ বুটা থাকিব একেবাৰে ব্লাউজটো দেখুৱাই দিওঁ আপোনালোকক ইয়াৰ ব্লাউজটো আহিব এইটো আহিব ইয়াৰ ব্লাউজ পিচ গোটেই গাত এনেকৈ বুটা আছে আৰু লগতে এটা পাৰিও আছে এইটো পাৰি এটা আহিব বহুত মৰম লাগিছে কাপোৰযোৰ দেখিবলৈ এইযোৰ আপোনালোকে পিন্ধিলেও খুব ধুনীয়া লাগিব এই কাপোৰযোৰ যেতিয়া চিলাই মেলি পিন্ধিব এইখন চাদৰখন আহিব আৰু এইখন মেখেলা এয়া মেখেলাখন আহিব এনেকৈ এই কাপোৰযোৰ প্ৰাইচ হ'ব 900 অনলি 900 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে লাভ কৰিব এতিয়া আহিছোঁ আমাৰ মিক্স পাটৰ কালেকশ্যনলৈ আজিকালি মানুহে পিয়ৰ পাটতকৈ মিক্স পাটৰ কাপোৰসমূহ বেছি ব্যৱহাৰ কৰি ভাল পায় এইযোৰ প্ৰথমৰ মিক্স পাটৰ কাপোৰযোৰ এইখন আহিব চাদৰখন এইখন চাদৰখন হয় কেৱল গোল্ডেন গুণা আৰু পিংক আৰু ব্লু কালাৰৰ মাজত মিনা কৰি দিছে এনেকৈ এইটো মাজত এনেকৈ বুটাবিলাক থাকিব আৰু এইটো চাদৰৰ আঁচলটো হয় এইটো চাদৰৰ আঁচল ভাগ এনেকৈ থাকিব এয়া খুব মিহিকৈ কাম কৰা হৈছে এইযোৰ বহুত মৰম লাগিছে কাপোৰযোৰ এইযোৰ আপোনালোকে আমাৰ মিক্স পাটৰ কালেকশ্যনসমূহ খুব ভাল পাইছোঁ বুলি আমাক জনাইছে আমাৰ আপোনালোকৰ সন্তুষ্টিটোৱে আমাৰ লক্ষ্য এয়া এইখন মেখেলাখন হয় এয়া মেখেলাৰ তল ভাগত এনেকৈ থাকিব এয়া আৰু এনেকৈ ওপৰলৈ বুটা থাকিব
চাৰিটা লাইনৰ এনেকৈ বুটা থাকিব এই ব্লাউজ পিসটো দেখুৱাই দিওঁ এইটো ব্লাউজ পিসটো এনেকৈ উকা থাকিব আৰু হেণ্ডত এই ডিজাইন আহি যাব এইটো হেণ্ডত আহি যাব এইটো আহিব হেণ্ডত এনেকৈ ডাঙৰকৈ এই কামটো থাকিব মই দেখুৱাই দিছোঁ এইটো হেণ্ডত আপোনালোকৰ আহিব যেতিয়া ব্লাউজটো চিলাব খুব ধুনীয়া লাগিব এই কাপোৰযোৰ এইটো কমপ্লিট এযোৰ পিয়ৰ পাটৰ কাপোৰৰ দৰে মাজভাগটো চাদৰখনৰ মাজভাগটো খুব ধুনীয়া লাগিছে কাপোৰযোৰ এনেকৈ বুটাবিলাক আছে আকৌ গোল্ডেনৰ মাজত মিনা কৰি দিছে পিংক আৰু ব্লু কালাৰ দি খুব ধুনীয়া লাগিছে কাপোৰযোৰ এয়া চাদৰৰ সাইড পাৰিকেইটা দেখুৱাই দিওঁ এইকেইটা চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰিকেইটা এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 1650 এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 1650 আৰু এটা যোৰা দেখুৱাওঁ এইটো মিক্স কাটাৰ যোৰাই এযোৰ খুব ধুনীয়া কাপোৰ হয় পুৰা পাৰ্টি ওৱেৰ এযোৰ কাপোৰ হয় হেভি হয় যথেষ্ট বহুত মৰম লাগিছে কাপোৰযোৰ এইটো চাদৰৰ আচল ভাগত এনেকৈ থাকিব এইটো সাইড পাৰিকেইটাৰ লগত লাগি আছে গতিকে আপোনালোকে অকণমান ধৰিবলৈ দিগদাৰ হ'ব পাৰে এইটো এনেকৈ চাদৰৰ আচল ভাগত এইটো থাকিব এইখিনি চাদৰৰ আচল ভাগ হয় এয়া গোল্ডেন গুণা আৰু সিলভাৰ গুণাৰ কাম আছে গোটেই কাপোৰযোৰত কেৱল গোল্ডেন গুণা আৰু সিলভাৰ গুণাৰে কাম কৰিছে এয়া চাদৰৰ আচল ভাগ আৰু মাছ ভাগত এনেকৈ এনেকৈ ডাঙৰকৈ গছ বুটা আছে এনেকৈ ডাঙৰকৈ গছ বুটাবিলাক আছে ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ মেখেলাখনো তেনেকৈ তল ভাগত এয়া মেখেলাখন হয় বহুত ধুনীয়া লাগিছে কাপোৰযোৰ বহুত মৰম লাগিছে আৰু পিন্ধিলে বহুত ধুনীয়া লাগিব এযোৰ কাপোৰ একেবাৰে পিয়ৰ পাটৰ কাপোৰৰ দৰে লাগিছে আৰু কাপোৰটো বহুত কোমল হয় মিক্স পাটৰ হয় যদিও বহুত কোমল হয় কাপোৰটো পিন্ধি খুব ভাল পাব এযোৰ মেখেলাখন এইখন মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো দেখুৱাই দিওঁ ব্লাউজ পিচটোত এনেকৈ বুটা আছে আৰু এটা পাৰি আছে এইটো ব্লাউজ পিচ হয় এইটো ব্লাউজ পিচ এনেকৈ বুটা আছে গোল্ডেন আৰু সিলভাৰ গুণাৰ বুটা যেতিয়া আপোনালোকে কাপোৰযোৰ পিন্ধিব বহুত ধুনীয়া দেখিব আপোনালোকক বহুত ভাল লাগিব এই কাপোৰযোৰ এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 1650 এই কাপোৰযোৰৰ প্ৰাইচ 1650 আৰু ইয়াৰ সাইড পাৰিকেইটা দেখুৱাই দিওঁ এইকেইটা চাদৰৰ সাইড পাৰি হয় এইকেইটা হ'ল চাদৰৰ সাইড পাৰিকেইটা এইকেইটা হ'ল চাদৰৰ সাইড পাৰি খুব মৰম লগা ধুনীয়া এযোৰ কাপোৰ হয় বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰীনশ্বট মাৰিব আৰু আমাক যোগাযোগ কৰিব এই কাপোৰযোৰ প্ৰাইচ হ'ব 1650 আৰু
আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনালোকৰ যদি আমাৰ ভিডিঅ' মোক ভাল লাগিছে আৰু কাপোৰসমূহ যদি পচন্দ হৈছে তেন্তে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।